নমস্কাৰ মই জিতুমনি পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আৰু আজি মই কৰিম এটা আনবক্সিং আৰু এইটো Xiaomi 11i 5G হয় তো আগৰ মোবাইলটো মই ৰিটাৰ্ণ কৰিছোঁ গম পাইছে আপোনালোকে গতিকে তো এতিয়া এইটো ল'লোঁ আৰু এইটো এতিয়া আনবক্সিং কৰিম আৰু ইয়াতে কি ফেচিলিটি আছে গোটেইখিনি মই কৈছোঁ আপোনালোকক চাওক ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু গাইছ চাওক এই মোবাইলটোৰ যদি আমি প্ৰচেছৰ MediaTek Dimensity 920 5G আৰু ডিসপ্লে 120 Hz AMOLED ডিসপ্লে হয় আৰু 108 মেগাপিক্সেল কেমেৰা আৰু এইটো মোবাইল 6GB RAM 128 ষ্টৰেজ হয় আৰু এই মোবাইলটো এতিয়া মই আনবক্সিং কৰিম আৰু আপোনালোকক দেখুৱাম আৰু আমি চাও ভিতৰত কি আছে আহক মোবাইলটো আনবক্সিং কৰোঁ তো ফাইনালি আনবক্সিং কৰিব যাই আছো Xiaomi 11i 5G মজা ও ভাই চাওক গাইস আৰু এইটো মোবাইল হয় আৰু ইয়াতে আছে এটা সিলিকনৰ বেক কভাৰ আৰু মই এইটো খুলি কেনে আপোনালোকক একবাৰ দেখাই দিও যে সিলিকনৰ বেক কভাৰ হয় এইটো আৰু ইয়াতে এটা আছে সিম টুল এটোটো আৰু সবে জানে মই দেখাই আছো ৰব তো আগতে বেক কভাৰটো চাই লও এইটো খুব ধুনিয়া এটা কভাৰ হয় সিলিকন কভাৰ বেক কভাৰ এইটো সিলিকন বেক কভাৰ হয় আৰু খুব ধুনিয়া লুক আৰু এইটো পিন সিম টুল হয় এটোতো জানে সকলে হলেও এবাৰ দেখাও আপোনালোকক খুলি কেনে ৰব এটো চাওক এটো এটা পিন তো এখিনি আৰু ইয়াতে আছে এতিয়া এইটো মোবাইল চাওক মজা দেয়াৰ আৰু যদি আমি এই বক্সটোৰ ভিতৰত চাও ইয়াতে দেখা পাম 67 ওয়াটৰ চাৰ্জাৰ পুৰা ফাষ্ট চাৰ্জিং হয় তো এটো দেখাইছো মই আৰু এই মোবাইলৰ মই বেটাৰী কৈ দিছো এটো 67 ওয়াটৰ চাৰ্জাৰ হয় আৰু ইয়াৰ বেটাৰী হল 5160 মানে 5160 mAh ৰ বেটাৰী হয় তো মজা হ'ব এটো চাওক আৰু এতিয়া আপোনালোকক মোবাইলটো অন কৰি দেখাম হে অন কৰিলো ভগৱানক চিন্তি ফোন কৰি চাও আৰু আপোনালোকক কেমেৰা টেষ্ট দেখাই আছো এবাৰ দুটামান ফটো আৰু ভিডিও তেনেকে কেমেৰা টেষ্ট কৰি দেখাম আপোনালোকক অন কৰি লও ৰব তো ফাইনালি দিস ইজ Xiaomi 11i মজা দেয়াৰ চাওক পিছফালে এয়া আৰু পিছ বেক সাইডটো দেখাইছো মজা লুকটো ভাল লাগিছে কিবা এটা আৰু মই যেটো ভিডিও বনাবৰ কাৰণে মোবাইলটো লৈছো তো প্ৰথম কেমেৰাটোৱে চাও কেমেৰা কেনেকুৱা আৰু আপোনালোকক দেখাই আছো আৰু নেক্সট ভিডিও বিলাক মোৰ এটো মোবাইলৰ পৰা হ'ব তো কেমেৰাটো চাই লও ৰব এবাৰ চাওক কেমেৰা তো গোটেইখিনি কাম কমপ্লিট এতিয়া মই বাহিৰত উলাই যাম আৰু বাহিৰত উলাই গৈ আপোনালোকক ইয়াৰে ফটো আৰু ভিডিও ক্লিপ দুটামান দেখাই আছো চাওক তো ফাইনালি দেখুৱালো আপোনালোকক মোবাইলটো আৰু এতিয়া ভাবিছো অকমান কেমেৰা টেষ্ট কৰিম তো ফটো চাম বা ফটো ভিডিও আপোনালোকক দেখাই আছো গতিকে এতিয়া বৰ্তমান মই Xiaomi 20 ভিডিও বনাইছো তো এইটো মোবাইল দেখাই আছো আপোনালোকক চাওক তো ফাইনালি দেখুৱালো আজি আপোনালোকক গোটেইখিনি মোবাইলটো আৰু ভিডিও শ্বটটো দেখালো ফটো দেখালো আৰু শেষত এটা কথা ক'ব পাহৰি গৈছো মই যে এই মোবাইলটোৰ প্ৰাইসটো ক'ব পাহৰি গৈছো এই মোবাইলটো চাওক 25000 টকা কাৰণ এটো 6GB RAM সেই কাৰণে এটো 25000 টকাত মই লৈছো আৰু যোনটো 8GB RAM সেম মোবাইল 8GB RAM ৰটো হল হেতু 27 মানে 28000 টকা হয় আৰু ভাবিছো ভিডিওটো এখিনি দেখা কৰো যদি হে ভিডিওটো চাই ভাল লাগিল লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যদি হে মোৰ চেনেলত নতুন তেল চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাঙ্কস ফৰ ওয়াচিং